এতিয়া নকৰো 1% নকৰো 110%। তেতিয়া মানে একদম ইগনোৰ কৰা এইটো কি আৰু মানে অনলাইন কৰা অনলাইনত ভগৱানক পায় নেকি? কথাখিনি তোমাৰ নিজৰ মুখেৰে কোৱা তেতিয়া মোৰ ভাল লাগিব। বাইদেউ মই উত্তৰ গুৱাহাটীৰ পৰা আহিছোঁ, নলবাৰী মেডিকেল কলেজত চাকৰি কৰোঁ। মোৰ এই ৱাইফ হয়। আমাৰ 8 বছৰে মানে বাচ্ছা নাই। আমি আজি ডেটলৈ মানে ট্ৰিটমেণ্ট কৰি আছোঁ, মানে পোৱা নাই। অগ্নিনাভ বাবাৰ আশীৰ্বাদ আছে, হয়তো পাই যাম এনেকুৱা এটা আশা কৰি আছোঁ। তাৰপিছত কি হ'ল বাইদেউ, এদিন মানে তাইক মই ট্ৰিটমেণ্ট কৰাব লাগে, সেই সময়ত বহুত পইচা লাগে। পইচা মোৰ তাত পইচা নাই। এতিয়া মই মানে এই কৈছোঁ ক'তো নাপাওঁ, ছ'চাইটিটো নাপাওঁ, ক'তো নাপাওঁ, কি কৰা যায়। ৰাতিপুৱাটো মাতিছে, তো ছাৰে মাতিছে, কালি মঙলবাৰ ডেট দিছে। তাৰপিছত কি হ'ল, এজন মানুহক এনেই কৈছিলোঁ, কিন্তু সেই মানুহজনে নাই বুলি কৈছিলে। সেই নাই বুলি কোৱা মানুহজন ৰাতি 10টা বজাত ফোন কৰি কৈছিলোঁ, তোমাৰ পইচা লাগে যদি মই দি দিম দিয়া তোমাক। মই তেতিয়া মানে বাবাৰ ফটোখন মানে মই ভাবিছিলোঁ কয় কি অনলাইন কৰাই দিব পাৰে, অনলাইন এৰিব পাৰে, তাক কয় আৰু মানে ইগনোৰ কৰাৰ নিচিনা কৰোঁ আৰু একদম সঁচা কথা কওঁ। কিন্তু এতিয়া নকৰোঁ 1% নকৰোঁ 110%। তেতিয়া মানে একদম ইগনোৰ কৰা এইটো কি আৰু মানে অনলাইন কৰা অনলাইনত ভগৱানক পায় নেকি? হয় নাই? হা সপোন দেখাই দিছে, কি দেখাইছিলা? সপোনত কি দেখা দিছিল? যাব লাগে মন্দিৰত, আহিব লাগে বুলি। আৰু মই এগৰাকী ফেচবুক ফ্ৰেণ্ডে মোক কৈছিলে আপুনি অগ্নিনাভ মন্দিৰত যাবচোন, ইয়াৰে নহয় এইয়া পাঠশালাৰ আগত মানে কোকৰাঝাৰৰ ফালৰ হয়। তাৰপিছত মোক কৈছিলে আৰু মই কৈছোঁ, মই ফ্ৰেণ্ডগৰাকী কৈছিলোঁ অগ্নিনাভ মন্দিৰত যাব লাগে মানে। তাৰপিছত সিদিনাখন মোক সৰু ভণ্টি ক'লো দাদা মন্দিৰত নাযায় অগ্নিনাভ মন্দিৰত, ইমান লাইভ আহি থাকে, তোক ক'বলৈ পাহৰি আছোঁ। তাৰপিছত আমি যাম ৰ, আমি সময় পোৱা নাই, কাতি মাহতে অহা কথা, কাতি মাহতো আহিব নাপালোঁ। এতিয়া যাই ষ্টিল আজি মোক দিলে, আমি যোৱা ৰাতি আহিছোঁ, ৰাতিপুৱা পাইছোঁ 8:30 পাইছোঁ ইয়াতে শিমলুগুৰি ষ্টেচন। তাৰ পৰা আহি একদম পুৰা প্ৰেক্টিকেলি পুৰা সেৱা কৰিছোঁ। আমি আগত সোমাই যোৱা নাই, যেনেকৈ লাইনত আছোঁ লাইনতে সেৱা কৰিছোঁ। এতিয়া কিমান দেৰি লাইনত থাকিলা? কেইঘণ্টা? কেইটাৰ পৰা আছে? 11:30 পৰা আছোঁ। 11:30 পৰা তাৰ আগত আমি 11:30 পৰা এতিয়া কেইটা বাজিলে? এতিয়া 6টা বাজিব 5। 11:30 পৰা 6টালৈকে লাইনত আছা। আৰু 11:30 আগত আমি প্ৰসাদ দিবলৈ যিটো হেঁচা ঠেলা, মই তাক কৈছোঁ তুমি ইয়াতে ৰখি থাকা, মই অনলাইন পইচা দি দিম লাগিলে, কথা নাই। মই অনলাইনে চব কৰি দিছোঁ। মানে 11:30 পৰা ষ্টিল নাও এতিয়া লৈছোঁ। কাপোৰখিনি দোকান এখনত থৈছিলোঁ, মই দোকানখন বন্ধ কৰি দিলোঁ, দিব কাপোৰ গ'লেও যাব। আজি সেৱা কৰি নিৰ্মালি লৈ আহিছোঁ। মানে এইটোৱে যে অনলাইন বিশ্বাস কৰা নাছিলা, মানে এইটো কি আৰু অনলাইন আৰু অনলাইন ভগৱানক পায় নেকি? কিন্তু অগ্নিনাভ বাবা অনলাইনতে বাবা জাগ্ৰত হৈছিলে, আৰু সেইকাৰণে মই কোনোবাই কিবা কৰাটোলে মই কোনো গুৰুত্ব নিদিওঁ। মই জানো বাবাক মই কেনেকে পাইছোঁ, আৰু বাবাৰ শক্তি কথাটো মই জানো। অনলাইন কৰা কোনোবাই মোক কিবা বিতৰ্কলৈ নিলে মই মানে নাভাবো আৰু। গধূলি গামোচা বাইদেউজনীক দিছোঁ, গামোচা আৰু ৰূপৰ ফুল বাইদেউজনীক দিছোঁ। আৰু বাইদেউ আৰু এটা কথা কওঁ, কালি 7টা বজাত আপোনাৰ লাইভটো চাইছোঁ, আপুনি কৈছে পাৰে যদি এগছ চাকি আনক, আৰু পাৰে যদি প্ৰসাদ নানিব, হেৰি অনলাইন দিয়ক, লাগিলে আমাৰ মন্দিৰটো বনত আপোনাৰ সহায় হ'ব, বা নহ'লে কোনো ভিক্ষাৰীক দান কৰক, এনেকৈ কৈছে। বাইদেউ মই খালি এটা শুকান নাৰিকল লৈছোঁ, কিনি লৈছোঁ, আৰু বাকী মানে আচলতে বস্তু ইমান ৱেষ্ট হৈছে ভাবিব নোৱাৰে। তাতকে যদি অৰিহণাটো দি দিয়ে আমাৰ সেইটো মন্দিৰ নিৰ্মাণত পিছত কামত আহিব, কিন্তু কিমান ৱেষ্ট আজিতো ভাবিব নোৱাৰে। ইমানেই প্ৰসাদ মানে মই এনেই নাই কোৱা, তাৰমানে এই এষাৰ কথা ক'বলৈ বহুত চিন্তা কৰোঁ, কিবা কথা এটা কোৱাৰ আগতে বহুতখিনি চিন্তা কৰোঁ কৰি, যিহেতু এই বাবা আমাৰ ডিজিটেল এইকাৰণে সেই মই মানে হোৱাটছএপত ৰাজহুৱা হোৱাটছএপত চাকি দি দিম, ফেচবুক মেছেঞ্জাৰত চাকি দি দিয়ে বাবাক জাগ্ৰত কৰিছিলোঁ। সেইটো কথা ঠিক আছে, ভাল লাগিলে। মই একেবাৰে স্বীকাৰ কৰাৰ কাৰণে ধন্যবাদ।